নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল ডিটেক অনলাইনলৈ। আৰু আপোনালোকৰ বাবে অতি এটা ভাল খবৰ লৈ আহিছোঁ। এই ভাল খবৰটো আহিছে আপোনালোকৰ নৱোদয় বিদ্যালয়ৰ ফালৰ পৰা। ইয়াত আপোনালোকে দেখিছে আপোনালোকৰ নৱোদয় বিদ্যালয়ৰ ফালৰ পৰা 1925টা চাকৰি বিজ্ঞাপন মুকলি কৰি দিয়া হৈছে। আৰু তাত আপোনালোকে 10 পাছ, 12 পাছ, BA পাছ হ'লেই আপোনালোকে এই পদসমূহত অনলাইন আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকৰ উল্লেখ কৰিছে যে নৱোদয় বিদ্যালয়ৰ পৰা এখন নতুন চাকৰি সম্পৰ্কীয় এডভাৰটাইজমেণ্ট মুকলি হৈছে, য'ত মুঠ পদ 1925টা। 10 পাছ, 12 পাছ, BA পাছ, MA, MSc, MCom পাছ কৰা সকলোৱে এই পদসমূহত অনলাইন আবেদন কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকৰ প্ৰথম পদটো আছে মাল্টিটাস্কিং ষ্টাফ, আৰু ইয়াৰ মুঠ পদৰ সংখ্যা হৈছে 30টা আপোনালোকে দেখিছে। আৰু ইয়াত আপোনাৰ কেটেগৰী ৱাইজ ভাগ কৰা হৈছে, সেইসমূহ আপোনালোকে চাই ল'ব। আৰু এই পদত অনলাইন এপ্লাই কৰা আপোনালোকৰ বয়সৰ সময়সীমা হৈছে 18 পৰা 30 বছৰ। আৰু আপোনালোকে এই পদসমূহত অনলাইন এপ্লাই কৰিবলৈ শিক্ষাগত অৰ্হতা মাত্ৰ 10 পাছ কৰা হ'লে আপোনালোকে এই পদত অনলাইন এপ্লাই কৰিব পাৰিব। আপোনালোকে ছেকেণ্ড দেখিছে আপোনালোকে 2 নম্বৰত লেব এটেণ্ডেণ্ট। আপোনালোকৰ ইয়াতে মুঠ পদৰ সংখ্যা 142টা। আৰু আপোনালোকৰ ইয়াত বয়সৰ সময়সীমা হৈছে 18 পৰা 30 বছৰ। আৰু আপোনালোকে যদি এই পদসমূহত অনলাইন আবেদন কৰিবলৈ 10 পাছ কৰা হ'ব লাগিব, লগতে আপোনালোকৰ লেবৰেটৰী টেকনিচিয়ানৰ ডিপ্ল'মা থাকিব লাগিব, তেতিয়া আপোনালোকে এই পদত এপ্লাই কৰিব পাৰিব। আৰু লগতে আপোনালোকে যদি ছায়েন্স ষ্ট্ৰীমৰ পৰা 12 পাছ কৰিছে, তেতিয়াও আপোনালোকে এই পদত অনলাইন এপ্লাই কৰিব পাৰিব। 3 নম্বৰত আপোনালোকে দেখিছে জুনিয়ৰ ছেক্ৰেটাৰিয়েট এছিষ্টেণ্ট, আৰু আপোনালোকৰ মুঠ পদৰ সংখ্যা হৈছে 622টা। আৰু ইয়াৰ বয়সৰ সময়সীমা হৈছে 18 পৰা 27 বছৰ। আৰু আপোনালোকৰ শিক্ষাগত অৰ্হতা এই পদত অনলাইন এপ্লাই কৰিবলৈ আপোনালোকে 12 পাছ কৰিব লাগিব। আৰু আপোনালোকে কমেও 30টা ৱৰ্ড 1 মিনিটত ইংলিছৰ টাইপিং কৰিব পাৰিব লাগিব। আৰু আপোনালোকে 25টা ৱৰ্ড 1 মিনিটত হিন্দী টাইপিং কৰিব পাৰিব লাগিব। আৰু আপোনালোকৰ নলেজ অফ কম্পিউটাৰ 6 months ডিপ্ল'মা ইন কম্পিউটাৰ্ছ আপোনালোকৰ থাকিলে আপোনালোকে এই পদত অনলাইন আবেদন কৰিব পাৰিব। আৰু আপোনালোকে 4 নম্বৰত দেখিছে কম্পিউটাৰ অপাৰেটৰ, আৰু ইয়াৰ মুঠ পদৰ সংখ্যা হৈছে 4টা। আৰু আপোনালোকৰ ইয়াৰ বয়সৰ সময়সীমা হৈছে 18 পৰা 30 বছৰ। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন দেখিছে আপোনালোকে ডিগ্ৰী ৰিকগনাইজ ইনষ্টিটিউট ইউনিভাৰ্চিটি আপোনালোকে ডিগ্ৰী কৰা হ'ব লাগিব, তেতিয়া আপোনালোকে এই পদসমূহত অনলাইন এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকে 5 নম্বৰত দেখিছে ইলেক্ট্ৰিচিয়ান কাম প্লাম্বাৰ, আৰু আপোনালোকে এই পদৰ মুঠ সংখ্যা হৈছে 273টা। আৰু আপোনালোকৰ ইয়াৰ বয়সৰ সময়সীমা হৈছে 18 পৰা 40 বছৰ। আৰু আপোনালোকৰ শিক্ষাগত অৰ্হতা হৈছে আপোনালোকে 10 পাছ কৰা হ'লে এই পদসমূহত অনলাইন এপ্লাই কৰিব পাৰিব। আৰু লগতে আপোনালোকৰ ITI চাৰ্টিফিকেট নতুবা আপোনালোকৰ ইলেক্ট্ৰিচিয়ান, ৱায়াৰমেন, প্লাম্বিং এইসমূহৰ যদি আপোনালোকে ইনষ্টিটিউটত যদি আপোনালোকে শিক্ষা গ্ৰহণ কৰিছে, তেতিয়া আপোনালোকে এই পদত অনলাইন এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকে 6 নম্বৰত দেখিছে মেছ হেল্পাৰ, আৰু আপোনালোকৰ ইয়াত টোটেল পদ হৈছে 629টা। আপোনালোকৰ ইয়াতে আপোনালোকৰ এজ লিমিট দিয়া আছে 18 পৰা 30 বছৰ। আপোনালোকৰ শিক্ষাগত অৰ্হতা হৈছে আপোনালোকে 10 পাছ কৰা হ'লে আপোনালোকে এই পদসমূহত অনলাইন আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ 10 বছৰ এক্সপিৰিয়েঞ্চ লাগিব এই পদত অনলাইন এপ্লাই কৰিবলৈ। আপোনালোকে দেখিছে সকলোখিনি মই আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি জনাই দিছোঁ। আৰু যদি আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু আপোনালোকে 7 নম্বৰত দেখিছে ফিমেল ষ্টাফ নাৰ্ছ, আৰু আপোনালোকৰ মুঠ পদৰ সংখ্যা হৈছে 82টা। আৰু বয়সৰ সীমা হৈছে 35 বছৰলৈকে আপোনালোকে এই পদত অনলাইন এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে আপোনালোকে 12 পাছ কৰা হ'ব লাগিব। আৰু আপোনালোকৰ নাৰ্ছিং ফ্ৰম ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা আপোনালোকে পাছ কৰা হ'ব লাগিব। আৰু আপোনালোকৰ ইয়াতে কিছুমান পদৰ বিষয়ে মই দিয়া নাই, যিসমূহ উচ্চ শিক্ষিত সেইসকলে তলৰ ডেছক্ৰিপশ্যনত মই এডভাৰটাইজমেণ্ট লিংকটো দি দিম। আপোনালোকে সেই লিংকটোত ক্লিক কৰি অফিচিয়েল এডভাৰটাইজমেণ্টখন চাই ল'ব। আৰু আপোনালোকে সেই পদসমূহত আপোনালোকৰ নিজৰ মোবাইলৰ পৰাই অন্য বা আপোনালোকৰ ওচৰৰ কম্পিউটাৰ দোকানৰ পৰা আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ আবেদন মাচুলসমূহ বিষয়ে মই কৈ দিছোঁ। আপোনালোকে যদি এছিষ্টেণ্ট কমিশ্যনাৰ ADMN আপোনালোকে যদি এপ্লাই কৰে 1500 টকা আপোনালোকে ড্ৰাফট কাটিব লাগিব। আৰু আপোনালোকে যদি ফিমেল ষ্টাফ নাৰ্ছ এপ্লাই কৰে 1200 টকাৰ আপোনালোকে ড্ৰাফট কাটিব লাগিব। আৰু বাকী পদসমূহ আপোনালোকে দেখিছে ইয়াতে এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ এইসমূহ আপোনালোকে চাই ল'ব। জুনিয়ৰ ইঞ্জিনিয়াৰ এইসকলৰ বাবে আপোনালোকে 1000 টকা ড্ৰাফট কাটিব লাগিব। আৰু বাকী আপোনালোকৰ লেব এটেণ্ডেণ্ট, মেছ হেল্পাৰ, মাল্টিটাস্কিং এইসমূহৰ বাবে আপোনালোকে 750 টকা আপোনালোকে ড্ৰাফট কাটিব লাগিব। আৰু আপোনালোকৰ যিটো অনলাইন এপ্লাই কৰাৰ লিংক সেইটো মই তলৰ ডেছক্ৰিপশ্যনত দি দিম, আৰু অফিচিয়েল এডভাৰটাইজমেণ্টৰ লিংক তলত ডেছক্ৰিপশ্যনত আপোনালোকক দি দিম, আপোনালোকে চাই ল'ব। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টি ধন্যবাদ। জয় অসম, জয় হিন্দ।